Good morning, sir. Morning. Good morning. Sir, আপুনি চাধাও খায়? Hey নাই তেনেকুৱা কোনো কথা নাই কেতিয়াবা অকমান খাও মানে কথা এষাৰ আছে যি খাই সাধা সি সৰস্বতীৰ আধা আৰু যি নাখাই সাধা সি গৰুতকেও গাধা হৈছে ক্লিয়াৰ মই সেইভাবে তিল মাত্ৰ অকমান খাও তেনেহ'লে আজি আপা ময়ো অকণ খাম তই নাখাবি নাপায় নহয় আপুনি হ'লে সৰস্বতী আধা হ'ব লাগে আমি গৰুতকেও গাধা হৈ থাকিম নেকি আচ্ছা যোৱাকালি আমি কি শেষ কৰিলো যোৱাকালি আমি নেট পেক শেষ কৰিছিলোঁ ছাৰ নেট পেক শেষ হ'ল ঠিক আছে আজি আমি পঢ়িম টেন্স হ'ল তোমাৰ তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স ঠিক আছে চৰকাৰে আৰু এটা টেন্স দিছে নহয় কি কিয় ডিষ্টেন্স এইবিলাক সব ভুল তথ্য হা টেন্স মুঠতে তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স এতিয়া তুমি মোক এটা বৰ্তমান কালৰ উদাহৰণ দিয়া বৰ্তমান কালৰ এটা উদাহৰণ পৰিস্থিতি যিয়ে নহওক পৰীক্ষা কিন্তু হ'বই মূৰ্খ বৰ্তমান দেখোন সেইটো ডাইলগে চলি আছে ছাৰ মোৰ আপোনাক প্ৰশ্ন এটা সুধিব লগা আছিলে গুড বয় এনেকৈ মাজে মাজে কুৱেশ্যন সুধি থাকিব লাগে সুধি থাকিব লাগে এই কথাতে কয় নহয় এই গুৰুতকৈ শিষ্য সিয়ান খুচৰি লয় জ্ঞান কি আছে সোধা ছাৰ আপুনি কওকচোন বিশ্বত প্ৰথমটো কেটছ কোনে মিছ কৰিছিল কি এই সব মানে কি যে প্ৰশ্ন সুধি থাকেই নহয় ছাৰ আপুনি নাজানে মানে উত্তৰটো নাজানো তুমিয়ে কোৱাচোন কি বিশ্বত প্ৰথমটো কেটছ মিছ কৰিছিল আমাৰ নিউটনে সেইবাবেতো আজি আমি ইমানবিলাক সূত্ৰ পঢ়ি থাকিব লগা হৈছে এই সব মানে একদম নহয় সদায় কি নতুন উল্টা পুল্টা প্ৰশ্ন সুধি একদম মোৰ মাথাটো কিন্তু তুমি খাই দিয়া কিন্তু আজি তুমি মোক বহুত মাথা খাইছা গম পাইছানে সেইকাৰণে মোক আজি মানে তোমাক বকিবলৈ মোৰ ভাষা নাইকিয়া হৈ গৈছে সেইকাৰণে মই তোমাক তাকে অংকতে একদম বকনি এটা দি দিছে 6-7 একদম মনত ৰাখিবা কিন্তু একদম এইবিলাক প্ৰশ্ন আজিৰ পৰা একদম তুমি টোটেলি নকৰিবা গম পাইছানে তুমি আজি মোৰ মাথা খাই দিছা বহুত গৰম উঠিছে গৰম পৰিছে তোমাৰ আজি মোৰ মানে গোটেই শৰীৰটো তুমি একদম হট কৰি দিছা একদম বাই গুড বাই গুড বাই বাই